আমি কোকৰাঝাৰ জিলা ওমেন BPF হৈ আজি আমি ৰেলী কৰিব ওলাইছোঁ। কাৰণটো হ'ল এইটো গণতান্ত্ৰিক ৰাজ্য। আমি গণতন্ত্ৰৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আমাৰ BTCত ইলেকশ্যন হ'ব লাগিছিল 4 এপ্ৰিলত, কিন্তু এই COVID-19ৰ কাৰণে হোৱা নাই, এইটো স্থগিত ৰখা আছিল। কিন্তু এতিয়া শীঘ্ৰে আমাক আমাৰ ইয়াত নিৰ্বাচন হ'ব লাগে। বিভিন্ন ঠাইত যদি নিৰ্বাচন হৈ আছে, সব নীতিবিলাক মানি পালে নিৰ্বাচন যদি হৈ আছে, আমাৰ ইয়াত নিৰ্বাচন কিয় হ'ব নোৱাৰে? আমাৰ BTCত মাত্ৰ কি COVID-19 আক্ৰমণ আছে নেকি? বাহিৰত জাগা ঠাইত এইবিলাকত কি COVID-19 নাই নেকি? আমাক এইটো নিৰ্বাচনটো আমাৰ 27 অক্টোবৰত যেতিয়া ৰাজ্যপালৰ শাসনটো শেষ হ'ব, তাৰ আগে আমাক BTC নিৰ্বাচনটো পাতি দিব লাগে। তাৰ বাবে আমি আজি DC ছাৰৰ কিলৈকে ৰেলী কৰিম, ধৰ্ণা দিম আৰু ছাৰৰ জৰিয়তে আমাৰ প্ৰধানমন্ত্ৰী আৰু ইলেকশ্যন কমিশ্যনাৰ ছাৰৰ DC ছাৰৰ জৰিয়তে আমি ছাৰহঁতক মেমৰেণ্ডাম দি পালে ছাৰক অনুৰোধ জনাইছোঁ যে আমাৰ BTCত এনেকুৱা ষড়যন্ত্ৰ ৰচি থাকিলে নহ'ব। আমাক শীঘ্ৰে নিৰ্বাচন লাগে। নিৰ্বাচন আমাৰ ইয়াত হ'ব লাগে। স্কুল খুলিছে, কলেজ খুলিছে, বাজাৰ হাট মহল গোটেইকেইটা খুলি দিছে, ট্ৰেইন গাড়ী চব খুলি দিছে। যেতিয়া আমাৰ ইলেকশ্যনত কি আছে? ইলেকশ্যনটো অলপ আমাৰ যোনটো COVID-19ৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছে সেইবিলাক মেইনটেনেঞ্চ কৰি, ডিষ্টেঞ্চ মেইনটেনেঞ্চ কৰি আমি ইলেকশ্যন কৰিব পাৰোঁ। এইখিনি যিটো অসম চৰকাৰৰ নিয়ম নীতি, এই নিয়ম নীতিটো COVID-19 লৈ যিটো কৰোণা লৈ আমাৰ ওপৰত ৰাজনীতি খেলিছোঁ, সেইটো আমি মানিব নোৱাৰোঁ। আমাক প্ৰয়োজন আছে 27 অক্টোবৰৰ আগত BTC নিৰ্বাচনটো পাতিব লাগে। ইয়াৰ কাৰণে আমি ধৰ্ণাত ওলাইছোঁ আৰু বিভিন্ন কাৰ্যসূচী ডেম'ক্ৰেটিকভাৱে নন ভাইলেঞ্চ হিচাপে আমি আন্দোলনটো কৰি থাকিম। থেংক ইউ।